ডাঙৰ বিল এখন ফাৰ্ষ্ট টাইম আহিছোঁ মই তো ধীৰাজৰ ফাৰ্ষ্ট টাইম আহিছে তো হাই ফ্ৰেন্ড স্বাগতম জনাইছোঁ অন্য এটি ভিডিঅ'ত তো গাইছ আপোনালোকে তো থাম্বনেল আৰু টাইটেলতো নিশ্চয় গম পাইছে যে মাই ফাৰ্ষ্ট ব্লগ তো মানে কি মোৰ জীৱনৰ ফাৰ্ষ্ট ব্লগটো কেনেকুৱা আছিল কি মানে কেনেকৈ বনাইছিলোঁ ফাৰ্ষ্ট ব্লগটো কেনে মানে আছিল আৰু তো মানে ক'ত গৈছিলোঁ তো ফাৰ্ষ্ট ব্লগ তো এইটো চেনেলটোত নহয় মানে কি সেইটো মোৰ এটা আৰু বেলেগ এটা চেনেল আছিল তো প্ৰায় 2 বছৰমান আগতে মই সেইটো ভিডিঅ'টো বনাইছিলোঁ তো গতিকে মাই ফাৰ্ষ্ট ব্লগ বুলিও কৈছোঁ তো গতিকে মোৰ জীৱনৰ ফাৰ্ষ্ট ব্লগটো কেনেকুৱা আছিল সেইটো আপোনালোকক মই দেখুৱাম বুলি ভাবিছোঁ তো গতিকে ভিডিঅ'টো একদম শেষলৈকে আছিলে গোটেইখিনি গম পাব তো কেনেকৈ ভিডিঅ'টো বনাইছিলোঁ আৰু তো গতিকে চাই থাকক আৰু গতিকে একদম শেষলৈকে চাব গোটেইখিনি গম পাব তো মোৰ জীৱনৰ ফাৰ্ষ্ট একদম ব্লগ তো জীৱনত যেতিয়া মই মানে ইউটিউবত আহিছিলোঁ তেতিয়া মানে কি ব্লগ এটা বনাইছিলোঁ সেই ফাৰ্ষ্ট ব্লগটো তো আপোনালোকে চাই থাকক ভিডিঅ'টো একদম শেষলৈকে তো চাই থাকক আৰু গাইছ হে গাইছ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল নীলম ব্লগ ফাৰ্ষ্ট ক্লিপটোতো দেখা পালে মই আজি ক'ত যাম কাপলা বিল মানে আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় নিচে ওচৰত তো তাত যাম তাৰপিছত তাত কি হয় সকলোবোৰ দেখুৱাম তো ভিডিঅ'তে আজি একদম ভিডিঅ'টো এইটো ব্লগ একদম ইণ্টাৰেষ্টিং হ'ব তো ভিডিঅ'টো মজা লাগিব তো ভিডিঅ'টো একদম ঘৰতে বহি বিন্দাস চাই থাকক তো মোৰ লগত একেলগে লেটস গো 6.5 hours later বহুত দিন মই কতো যোৱা নাছিলোঁ যোৱা ব্লগটো আগৰ ব্লগটো আপোনালোকে তো গম পাইছে যে মই নলবাৰীত আছিলোঁ মামাহঁতৰ ঘৰত তো তাৰপিছত মই কতো যোৱা নাই সেইবাবে আজি ভাবিলোঁ কাপলা বিল আমাৰ ঘৰৰ পৰা ওচৰতে মোটামুটি আপোনাৰ বেছি দূৰ নহয় আৰু ওচৰতে আমি তাত যাই আছোঁ মই আৰু ধীৰাজ মোৰ লগৰ তো তেওঁ লগ ধৰিলে সেইবাবে মই যাব ওলাইছোঁ তো আপোনালোকে চাই থাকক সকলোবোৰ মই দেখুৱাম তাৰ কেনেকুৱা কি দৃশ্য সকলোবোৰ মই আপোনালোকক দেখুৱাম তো ভিডিঅ'টো ঘৰতে বহি আপোনালোকে উপভোগ কৰক তো চাই থাকক আৰু বৰ্তমান আমি যাই আছোঁ কাপলা বিলত তো আপোনালোকে চাই থাকক একদম ভিডিঅ'টো একদম শেষলৈকে চাই থাকক তো চাই থাকক আৰু মানে কি কম আৰু তো আকাশখন চাওকচোন পিছফালে আমাৰ লাগিছে আকাশখন পুৰা একদম পুৰা ৰখি আছে সেইকাৰণে ফাইনেলি আমি কাপলা বিলত আহি পালোঁ চাওক ইফালে আমি বৰ্তমান আহি পালোঁ মোৰ লগত ধীৰাজ আছে আৰু ধীৰাজৰো এটা চেনেল আছে মোৰ ডেছক্ৰিপশ্যনত লিংকটো থাকিব ধীৰাজ ব্লগছ বুলি আছে আপোনালোকে তাত যাই কিনে ছাবস্ক্ৰাইব কৰি ল'ব বা কি নাম্বাৰ লাগিব আহি পালোঁ বৰ্তমান তো চাই থাকক আগত এইটো দাদাটো আছে তেওঁ দেখুৱাই দিব তো চাই থাকক আৰু নিৰাবাৰী না তাতে লৈ যাবি নেকি কি ডাঙৰ বিল এইখন ফাৰ্ষ্ট টাইম আহিছোঁ মই তো ধীৰাজৰ ফাৰ্ষ্ট টাইম আহিছে তো আপোনালোকে চাই থাকক আৰু ধুনীয়া ইয়াত ভাল প্লেচ আৰু ধুনীয়া বহুত ভাল হয় ঠাইখিনি মানে বৰ্তমান আমি যাই আছোঁ কাপলা বিলত একদম পুৰা মেইন ঠাইত যাই আছোঁ মেইন পইণ্টত যাই আছোঁ তো আপোনালোকে চাই থাকক ভিডিঅ'টো একদম শেষলৈকে তো চাওক এইফালে যাই আছোঁ 2 hours later ঘৰৰ পৰা আপোনালোককতো ক'লোৱে যে আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় মোটামুটি আপোনালোকে পাৰিলে ইফালে আহিব ধুনীয়া পৰিৱেশ তো আপোনালোকে চাই থাকক আৰু এইফালে চাওক এইফালে যেতিয়া ইয়াত মাছ মাৰে মাছ মৰাৰ পিছত ইয়াত ৰাতি তাত থাকে মানুহবিলাকে চাওক এইটো থাকে তো আপোনালোকে ভাল পৰিৱেশ আৰু তো এইফালে চাওক ধুনীয়া খেতি আছে এইফালে খেতি আছে তো আপোনালোকে চাই থাকক আৰু
আপোনালোকে ইয়াত যদি পিকনিক খাবলৈ আহে এই কাপলা বিলত তেতিয়া আপোনালোকে আহিব পাৰে ভাল পৰিৱেশ ইয়াত ভাল নাজাৰা বিউটিফুল পৰিৱেশ তো আপোনালোকে আহিব পাৰে ইয়াত তো পৰিৱেশটো চাই ভাল লাগিছে আৰু ধুনীয়া মুকলি বতাহ ইয়াত বলি আছে ভাল লাগিছে তো আপোনালোকে ইয়াত আহিব পাৰে 75 years later ভাই ইয়াত আহি কেনেকুৱা লাগিছে মজা মজা হা মজা মানে প্লেচটো কেনেকুৱা নে ধুনীয়া একদম মজা আল্টিমেট নেক্সট লেভেল পুৰা আপু এই কাপলা বিলৰ ওচৰতে ইয়াত ধুনীয়া শাকৰ খেতি কৰিছে পালেং লাই এইবিলাক শাকৰ খেতি কৰিছে ৰাতি হ'লে ইয়াত মানুহ থাকে বৰ্তমান নাই কোনো আপোনালোকে যদি আহে ইয়াৰ পৰা নিব পাৰিব আৰু আজিৰ ভিডিঅ'টো মই এইখিনিতে সামৰণি মাৰিছোঁ আপোনালোকে কেনে পালে কাপলা বিলৰ প্ৰাকৃতিক সৌন্দৰ্য নাজাৰা কেনে পালে আপোনালোকে প্লিজ কমেণ্টত জনাব আৰু এইটো চেনেলত যদি আপোনালোকে নতুনকৈ আহিছে তেতিয়া ছাবস্ক্ৰাইব কৰিব তেতিয়াহে এনেকুৱা নতুন নতুন ব্লগ পাই থাকিব নতুন নতুন ঠাই আপোনালোকক দেখাব পাৰিম তো এটা লাইক কৰি দিব আৰু লগতে শ্বেয়াৰ কৰি দিব বাই বাই জয় আই অসম